মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ধামাকে ভিডিঅ' হ'বলৈ গৈ আছে। যিহেতু মাজুলী আৰু যোৰহাটৰ সংযোগী দলং বনাই আছে, আমিও যোৱা নাই, ভাবিলোঁ এটি ভিডিঅ' বনাওঁ, লগতে আমিও দেখা পাম, আপোনালোককো যি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি চাই থাকিব। যিমান পাৰোঁ আপোনালোকক সকলোখিনি দেখাবলৈ যত্ন কৰিম। বন্ধুসকল, এতিয়া ধুনীয়া ৰাস্তাৰ মাজেৰে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া আহি পালোহি মাজুলী টাউন কমলাবাৰী। চাওকচোন বন্ধুসকল, মাজুলী টাউনখন অকণমান। আপোনালোকে ওপৰৰ চাইনবৰ্ডখনত দেখিছে চামগুৰি সত্ৰ, দক্ষিণপাট সত্ৰ, বেঙেনাআটী সত্ৰ, ভোগপুৰ সত্ৰ। এইটো ৰাস্তাৰে যাব পাৰি। বন্ধুসকল, আপোনালোকে যে দেখিছে এই গেটখনৰ ফালে বেঙেনাআটী সত্ৰলৈ যাব পাৰে, আৰু এইফালে যে গেটখন দেখিছে সেইফালে ভোগপুৰ সত্ৰলৈ যাব পাৰি। আপোনালোকক বেলেগ এটি ভিডিঅ'ত এইকেইখন সত্ৰৰ বিষয়ে দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল, আপোনালোকে যে দেখিছে ভিউ পইণ্টটোৰ ফালে এখন দলং গৈছে, তাৰ কাষতে এটা ইতিহাস সমৃদ্ধ ফিচাৰী আছে। বন্ধুসকল, এতিয়া আমি ৰাইট হেণ্ড ছাইডত সোমাই যাব লাগিব। এইফালে দক্ষিণপাট গাঁও আছে। দক্ষিণপাট গাঁৱতে দলঙৰ কাম আৰম্ভ কৰিছে। আৰু বন্ধুসকল চাওকচোন, ইমান ধুনীয়া এটা ৰাস্তা, চাৰিওফালে সেউজীয়া সেউজীয়া সেউজীয়া। আৰু বেছি দূৰ নাই বন্ধুসকল, এতিয়া আমি ডাইৰেক্ট দলঙৰ জেগাত আপোনালোকক লগ পাই আছোঁ। শুনি আছিলোঁ মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ কাম আৰম্ভ হৈ আছে, কিন্তু দেখা পোৱা নাছিলোঁ আজি। সেইবাবে মাজুলী আৰু যোৰহাট সংযোগী দলংখন কেনেধৰণৰ কাম অগ্ৰগতিৰে আগবাঢ়িছে সেই সম্পৰ্কে চাবলৈ আহিলোঁ। ভাবিলোঁ আপোনালোকক ভিডিঅ' এটা বনাই আপোনালোকেও দেখিব পাব যে কেনেধৰণৰ কাম আগবাঢ়িছে। সেইবাবে ভিডিঅ'টো বনাইছোঁ, আপোনালোকে চাই থাকিব, তেতিয়া গম পাব যে কিমান কাম আগবাঢ়িলে আৰু কিমান কাম বাকী আছে, আৰু এই দলংখন ক'ত গৈ লাগিছে, কেনেধৰণৰ কাম কৰিছে, সকলো আপডেট পাই থাকিব। আপোনালোকে এতিয়া দেখিছে মোৰ পিছফালে এয়া দেখিছে বহুত শিল বালি, লগতে এয়া ডাঙৰ ডাঙৰ মেচিন আছে। এই মেচিনবোৰৰ দ্বাৰাই দলংখন নিৰ্মাণ কৰি আছে। বন্ধুসকল, মোৰ ওপৰত এটা ডাঙৰ মেচিন আছে, আপোনালোকে দেখিছে। এই মেচিনটোৱে কি কাম কৰে, কেনেধৰণৰ কাম কৰে, আপোনালোকক সকলোখিনি এজন দাদা আছে, দাদাজনৰ পৰা জানিব বিচাৰিম। আৰু এইফালে এটা ঘৰ আছে, ঘৰটোনো কি ৰখা হয়, সকলো কথা আপোনালোকক জনাই আছোঁ। দাদা, এই মেচিনটোৱে কি কাম কৰে আৰু ইয়াৰ ব্যৱহাৰ কি, আৰু লগতে এই ঘৰটোৱে কি কাৰণে বনোৱা হৈছে, আপুনি অকণমান কৈ দিব। এই মেচিনটোত চিমেণ্ট আৰু মছলা মিলাই পেলাই এইটোত বনাই, তাত গৈ পেলাই মছলাখিনি ঢালি পেলাই গোটাখিনি বনায়, আৰু এই ঘৰটোত চিমেণ্টখিনি ষ্টক কৰে। আৰু কামৰ অগ্ৰগতি এতিয়া কেনেকৈ আগবাঢ়িছে? এতিয়া 67টা খুঁটা, হয়, তাৰে 12 নম্বৰ খুঁটাটো বৰ্তমান গৈ পাইছেগৈ। হয়, তাৰ কাম চলি আছে। এতিয়া প্ৰথম খুঁটাটো কোনডোখৰত আছে? প্ৰথম খুঁটাটো এই প্ৰায় আধা কিলোমিটাৰ আঁতৰত আছে। হয় নি? আপোনাৰ নামটো? মোৰ নাম লোকেশ্বৰ। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ কমাৰগাঁও। ধন্যবাদ দাদা, আপুনি ইমান সবিশেষলি কোৱাৰ বাবে। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। আপোনালোকক এতিয়া প্ৰথম খুঁটাটো দেখাবলৈ গৈ আছোঁ, আৰু আপোনালোকে ইতিমধ্যে দেখিছে এইটো মেচিনে কি কাম কৰিলে আপোনালোকে বুজি পালে। আৰু চিমেণ্ট ফেক্টৰী হিচাপে এইটো ধৰিব পাৰি, কাৰণ দেখিছে কিমান এটা ডাঙৰ ফেক্টৰীৰ দৰে এই ঘৰটো সজাই ইয়াত চিমেণ্ট ষ্টক ৰখা হৈছে। আৰু দলংখনৰতো বহুত চিমেণ্ট প্ৰয়োজন হ'ব। এই চিমেণ্টখিনি ক'ৰ পৰা সংগ্ৰহ কৰিছে? কোম্পানীৰ পৰা সংগ্ৰহ কৰিছে। হয় নি? এতিয়া বৰ্তমান কোনটো কোম্পানীয়ে কাম কৰি আছে? বন্ধুসকল, এতিয়া আপোনালোকক প্ৰথম খুঁটাটো দেখাবলৈ গৈ আছোঁ, আৰু অকণমান দূৰ যোৱাৰ পিছতে প্ৰথম খুঁটাটো দেখিবলৈ পাম। প্ৰথম খুঁটাটো কিমান কাম আগবাঢ়িছে আপোনালোকে চাই থাকিব। বন্ধুসকল, দলঙৰ খুঁটা কাম যিহেতু চলি আছে, খুঁটাত ব্যৱহৃত ফৰ্মাকে আদি কৰি যিখিনি
প্ৰয়োজনীয় বস্তু লাগে ইয়াতে প্ৰথমে বনাই লোৱা হয়, ইয়াৰ পৰা তাৰপিছত জেগালৈ লৈ যোৱা হয়। বন্ধুসকল, বৰ্তমান এতিয়া মই প্ৰথম খুঁটাটোত আছোঁ। আপোনালোকে দেখিছে মোৰ পিছফালে এইটোৱে দলংখনৰ প্ৰথম খুঁটা আৰু মোৰ লগত লগৰ 4জন আছে। মই প্ৰথমে আপোনাক চিনাকি কৰি দিছোঁ। আপোনালোকে মোৰ চেনেলৰ প্ৰথম ভিডিঅ'টো যদি চাইছে দেখিছে এইটো শংকৰজিত থাম্বনেইলত দেখিছিলে ই সুন্দৰ বাঁহী বজায় আৰু দেখিছে এতিয়া মোৰ চেনেলত এই দলঙৰ ব্লগ আছে। হাই দি দিয়া। আৰু এটা মোৰ সৰু ভাইটি আছে, নামটো? নমস্কাৰ, মোৰ নাম বিপ্লৱ হাজৰিকা। মোৰ চেনেলৰ বিষয়ে অকণমান কৈ দিয়া। চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। যদি দলংখনৰ খুঁটাকেইটা চাই ভাল পাইছে, খুঁটাকেইটা হৈয়ে কমেণ্ট কৰি দিব কমেণ্ট বক্সত। আৰু ইয়াকতো দেখিয়ে আছে, ভিডিঅ' প্ৰথমৰ পৰা দেখিয়ে আছে অমৰ ভাই। এতিয়া ব'লক আমি বাকীকেইটা খুঁটা দেখাই যাওঁ। আপোনালোকে দেখিছে দ্বিতীয় খুঁটা কাম চলি আছে। আৰু এইটো যে দেখিছে এইটো তৃতীয় খুঁটা। এইটো চতুৰ্থ খুঁটা। আৰু এইটো 5 নম্বৰ খুঁটা। আৰু এইটো হ'ল 6 নম্বৰ খুঁটা। আৰু আপোনালোকে দেখিছে 7 নম্বৰ খুঁটাৰটো ভিতৰৰ পৰা মাটিখিনি উলিয়াই বাহিৰত পেলাই আছে। এনেদৰে কাম চলি আছে। আপোনালোকে দলংখনৰ খুঁটাকেইটা দেখিলে, এতিয়া আহকচোন দলংখনৰ বিষয়ে তাত কাম কৰি থকা মানুহৰ পৰা জানিব বিচাৰোঁ। বন্ধুসকল, মই এতিয়া বৰ্তমান 7 নম্বৰ খুঁটাটোত উপস্থিত আছোঁ আৰু পাছফালে আপোনালোকে দেখিছে 7 নম্বৰ খুঁটাটো ইতিমধ্যে কাম কৰি আছে। আৰু দেখিছে ইয়াত বিভিন্ন ধৰণৰ কাৰিকৰীয়ে ইয়াত বিভিন্ন কাম চলাই আছে, কাম চলি আছে। দাদাজনক মই জানিব বিচাৰিম এইটো কেই নম্বৰ খুঁটা আৰু ইয়াত কি কাম প্ৰস্তুতি চলি আছে, ইয়াত দাদাই বনাই আছে। দাদা এইটো কেই নম্বৰ খুঁটা? আগলৈ কেইটা খুঁটাৰ কাম চলি আছে? এতিয়া হয় নি? আৰু খুঁটা কামবোৰতো চলি আছে চাগে? আৰু আগলৈ কেইটা খুঁটা পাম? এতিয়া কেইটা কাম চলি আছে? 19 নম্বৰ। এইটো 12 নম্বৰ। আৰু আগলৈ 7টা খুঁটা পাম ন? ধন্যবাদ দাদা। আপোনাৰ নামটো? কোন জেগাৰ পৰা আহিছে? থেংক ইউ। বন্ধুসকল, জানিব পৰা মতে খুঁটাটো প্ৰথমে ওপৰত বনাই লোৱা হয়, তাৰপিছত এনেদৰে ভিতৰৰ মাটিখিনি উলিয়াই বাহিৰত পেলাই খুঁটাটো ক্ৰমান্বয়ে তললৈ বঢ়াই গৈ থাকে। আপোনালোকে দেখিছে এয়া খুঁটাটোৰ ভিতৰৰ পৰা মাটিখিনি বাহিৰত উলিয়াই পেলাই খুঁটাটো বঢ়াই গৈ আছে। বন্ধুসকল, মই এতিয়া দলঙত আছোঁ। দলঙত মোৰ লগত আছে কেইজনমান মানুহ। মই তেখেতলোকৰ পৰা অলপ কিছু কথা জানিব বিচাৰিছোঁ আৰু আপোনালোকক জনাব বিচাৰিছোঁ। भैया, सबसे पहले मेरा चैनल को आपका स्वागत करते हो। आप यहाँ क्या कर रहे हो? क्या काम कर रहे हो? इंजीनियर। अच्छा, इंजीनियर। आप दलंग में बारे में क्या सोचते हो और कितना साल लगेगा पूरा होने के लिए? कॉन्ट्रैक्ट पीरियड से पहले ख़त्म करने का कोशिश करेंगे। কিবা বিসংগতিৰ কাৰণে ভিডিঅ'টো চাউণ্ডটো নাহিলে। তেখেতক আচলতে মই সুধিছিলোঁ দলংখনৰ দৈৰ্ঘ্য কিমান। তেখেতে কোৱা মতে 6.8 কিলোমিটাৰ। আৰু তেখেতে কোৱা মতে দলংখন অতি কম সময়ৰ ভিতৰত হৈ উঠিব। देख रहा हूँ पूरा तरह से काम चल रहा हो। बारिश में तो कोई प्रॉब्लम नहीं होगा, तो काम
बारिश में प्रॉब्लम होगा, बारिश के टाइम में प्रॉब्लम होगा, काम ऐसे चलेगा काम नहीं कि नहीं रुकेगा। चलेगा? स्पीड स्लो हो जाता है लेकिन काम ये नहीं, चलेगा। रिदम नहीं टूटता। আচ্ছা ইতিমধ্যে গম পালে যে দাদাজনে দলংখনৰ বিষয়ে ক'লে বাৰিষাতো বোলে কাম চলি থাকিব। এইদৰে যিদৰে কাম চলি আছে তাতকৈ অলপ শ্ল' হ'ব, কিন্তু কাম ইতিমধ্যে চলি থাকিব, কাম কেতিয়াও বন্ধ নহয় বুলি কৈছে। আপোনালোকক সবিশেষলি জনাইছোঁৱে। ব'লক আমি আৰু বাকীকেইটা খুঁটা কেইটা খুঁটা বনাই আছে সেই শেষৰটো খুঁটালৈকে আপোনালোকক দেখাবলৈ যত্ন কৰিম। আপোনালোকে চাই থকা, আমি এতিয়া শেষৰটো খুঁটা চাবলৈ গৈ আছোঁ। আপোনালোকে যে দেখিছে খুঁটাটোৰ ওপৰত এখন ৰঙা ফ্লেগ আছে, সেয়া হ'ল একোটা খুঁটাৰ জোখ। ইয়াতে এটা খুঁটা নিৰ্মাণ কৰা হ'ব। আপোনালোকে এইটো দেখিছে 13 নম্বৰ খুঁটাৰ কামৰ বাবে ইয়াৰ ৰঙা ফ্লেগ দি থৈছে। ইয়াত 13 নম্বৰ খুঁটাটো বহিব, ইয়াতে 13 নম্বৰ খুঁটাটো বহিব। ভাই কেনে লাগিছে? আৰু এইটো যে দেখিছে খুঁটিটো, এই খুঁটিটোত হ'ল 15 নম্বৰ খুঁটি। আৰু এইটো দেখিছে এইটো দেখিছে 16 নম্বৰ খুঁটাৰ কামৰ বাবে প্ৰস্তুতি চলাই আছে। প্ৰথমে খুঁটাখিনি নিৰ্মাণ কৰিবলৈ হ'লে এনেদৰে বনাই লোৱা হয়, তাৰপিছত খুঁটাটো সম্পূৰ্ণকৈ কৰা হয়। দেখিছে ইয়াৰ 16 নম্বৰ খুঁটা, 16 নম্বৰ খুঁটাৰ কাম ইয়াৰ এনেদৰে প্ৰস্তুতি চলাইছে। আৰু শুনামতে টোটেল 19টা খুঁটাৰ কাম চলি আছে আৰু আগলৈ 2টা খুঁটা আছে, আপোনালোকক দেখাই আছোঁ। কেনে লাগিছে ভাই? জেগাত উপস্থিত আছোঁ বন্ধুসকল। আপোনালোকে দেখিছে এতিয়া শুকান বালিময়, কিন্তু যেতিয়া বাৰিষা হ'ব এয়াই হ'ল ব্ৰহ্মপুত্ৰৰ মাছ। দেখিছে চাৰিওফালে বালি, কিন্তু যেতিয়া বাৰিষা হ'ব এয়াই হ'ব সকলোতকৈ গভীৰ দ পানী। আৰু দেখিছে এইফালে নদীখন আছে, ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদীখনৰ একেবাৰে শেষৰ খুঁটাটো আপোনালোকক দেখাবলৈ গৈ আছোঁ। আৰু অলপ দূৰ যোৱাৰ পিছতে 19 নম্বৰ খুঁটা যিখন ফ্লেগ আছিলে, ফ্লেগখন দেখুৱাবলৈ গৈ আছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে 12টা খুঁটাৰ কাম বহুত অগ্ৰগতিৰে আগবাঢ়িছে। মই 18 নম্বৰ খুঁটাটোত আছোঁ। এইটোখন দেখিছে, এইখন ফ্লেগ, এই ৰঙা ফ্লেগখন যে আছে এইটো হ'ল 18 নম্বৰ খুঁটাৰ জোখ। আৰু ইয়াতে 18 নম্বৰ খুঁটাটো প্ৰস্তুত কৰিব। আৰু একেবাৰে শেষৰটো খুঁটা আছে, আপোনালোকক শেষৰটো খুঁটা দেখাই আছোঁ, একেবাৰে পানী কাষত আছে, সেইটো খুঁটালৈ গৈ আছোঁ আমি। আপোনালোকে চাই থাকক। আপোনালোকে যে দেখিছে এই পানীৰ মাজত ৰঙা ফ্লেগখন, সেইটোৱে হ'ল 19 নম্বৰ খুঁটা। যিহেতু 19 নম্বৰলৈকেহে কাম চলি আছিল বুলি কৈছিলে, আপোনালোকে দেখিছে ৰঙা ফ্লেগ যুক্ত এটা খুঁটি 19 নম্বৰ খুঁটাৰ জোখ দি থোৱা আছে পানীৰ মাজত। এয়া আপোনালোকে দেখিছে, অলপ জুম কৰি দিছোঁ চাওক। আৰু এই জুম কৰিলে দেখি আছে এখন নিমাতীৰ পৰা এখন ফেৰী আহি আছে, যাত্ৰীবাহী ফেৰী। এইখন ফেৰী অফলামুখ ঘাটত লাগিব। অফলামুখ ঘাট বেছি দূৰ নহয়, আপোনালোকে অকণমান জুম কৰিলে এই যে অলপ ওখ জেগা যে দেখিছে, সেয়াই হ'ল অফলামুখ ঘাট। বন্ধুসকল, আপোনালোকক দেখুৱালোঁ কামৰ
অগ্ৰগতি মাজুলী সংযোগী দলঙৰ ময়ো চালোঁ, আপোনালোকেও চালে। সকলো আপডেট আপোনালোকক ইতিমধ্যে জনাইছোঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে বন্ধু বান্ধৱীসকলৰো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও জানিব পাৰে। আপোনালোক যদি নতুনকৈ আহিছে মোৰ চেনেললৈ, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মৰম দিব, যাতে মই আৰু এনেধৰণৰ ভিডিঅ' দি আগুৱাই গৈ থাকিব পাৰিম। আজিলৈ বাই বাই, টাটা। নতুন এটি ভিডিঅ' লগ পোৱাৰ আশাৰে বাই বাই।